আলু পিটিকা কাৰ কাৰ প্ৰিয় বাৰু? মোৰ কিন্তু বহুত প্ৰিয়। তাতে যদি পুৰি লোৱা আলু হয় আৰু ভাল লাগে। আজি বিলাহী আৰু আলু পুৰি পিটিকা কৰিলোঁ। জুইয়ে হাত পুৰি যোৱাত বাঁহখৰি এডালকে বাহিৰলৈ আনি এনেদৰে পুৰিছোঁ। পুৰি হোৱাৰ পাছত এই ছাই হৈ যোৱা বাকলিটো আঁতৰাই দিছোঁ। বিলাহীৰ গুটিয়ে গেছ কৰে, সেইকাৰণে প্ৰথমেই গুটিখিনি আঁতৰাই ল'লোঁ। সেইকাৰণে এনেদৰে ফালি পুৰিছোঁ। এতিয়া আলুখিনি ভালদৰে পুতি থ'ব লাগিব, যাতে এটাও ওলাই নপৰে, তেতিয়াহে ভালদৰে সিজিব। 20 মিনিটৰ পিছত ভালদৰে সিজি গ'ল। মই ভাবিছিলোঁ আজি ছাই বেছি নাই, সেইকাৰণে ভালদৰে নিসিজিব নেকি, কিন্তু ভালদৰে সিজিলে দেই। আলু পিটিকা হ'লে মই সুদা ভাতৰ লগতো খাই দিব পাৰোঁ। এয়া বাকলি গুচাইছোঁ, গৰমে গৰমে গুচাবলৈ ভাল। এয়া মিঠাতেল দিলোঁ, পিঁয়াজো দিছোঁ, অলপ নিমখ দিম। এয়া হাতেৰেই পিটিকি দিছোঁ। নিমখটো জোখত হ'লে খাবলৈ বৰ ভাল লাগে নহয়নে? ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।